ফান্ডিং উইথড্ৰ কৰাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ কাৰণ এছিয়ান ডেভেলপমেণ্ট বেংকে এটা মোষ্ট ৰিপুটেড বেংক বুলি আমি ক'ব পাৰোঁ দিছ ইজ ফাণ্ডিং মোৰ দেন 62 কাণ্ট্ৰিজ তেতিয়াহ'লে এটা ভাল ৰেপুটেশ্যন আছে এইটো অন টপ অফ ডেট আমাৰ যোনটো গ্ৰিভেঞ্চেছ কাৰ্বি আংলং আমাৰ যোনটো ইণ্ডিজিনিয়াছ পিপল আৰু ট্ৰাইবসকলৰ যোনটো গ্ৰিভেঞ্চেছ সিহঁতেও আমাৰ একচেপ্ট কৰাৰ পিছত এই উইথড্ৰ কৰাটো এইটো ডাঙৰ এটা এচিভমেণ্ট বুলি মই ভাবোঁ এণ্ড ছেকেণ্ডলি মই থেংকছ দিব বিচাৰোঁ এণ্টায়াৰ আছাম যিমান আমাৰ লিডাৰসকল আছে অপজিশ্যনসকল আছে ইণ্টেলেকচুৱেল হওক youngster হওক এডভোকেট হওক এনি আদাৰ প্ৰফেশ্যনেল হওক এই মুভমেণ্টত আমাৰ মানে ছাপোৰ্ট কৰাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ কাৰণ আপোনালোকৰ ছাপোৰ্ট কাৰণে আপোনালোকৰ ছাজেশ্যন এডভাইচ কাৰণে এই প্ৰটেষ্ট আমি এটা মুভমেণ্ট ওপৰলৈকে আমি ল'ব পাৰিলোঁ এণ্ড দেন থাৰ্ডলি মই ক'ব বিচাৰোঁ কাৰ্বি আংলঙৰ পৰা আমি এটা এপিল এণ্টায়াৰ আছাম আৰু এণ্টায়াৰ নৰ্থ ইষ্ট যিমান ইণ্ডিজিনিয়াছ এৰিয়াত যোনটো কৰ্পৰেটছবিলাক যোনটো লেণ্ড গ্ৰেপিং কাম যদি কৰি আছে এই ক্ষেত্ৰত আমি জইণ্টলি মুভমেণ্ট কৰোঁ এণ্টায়াৰ আছামৰ যিমান এৰিয়া আছে ৰাভা আছাম হওক বড়োলেণ্ড হওক ডিমা হাছাও হওক এতিয়া কাৰ্বি আংলং এতিয়া প্ৰচলাৰ প্ৰজেক্ট আছে আৰু ৱেষ্ট কাৰ্বি আংলং এতিয়া আনাডাৰ হাইটেক হাইড্ৰ' পাৱাৰ এতিয়া আহি আছে আৰু ডিমা হাছাও আকৌ আনাডাৰ চ'লাৰ পাৱাৰ তাতে ইষ্টাব্লিছ কৰিবলৈ কাৰণে এতিয়া গভমেণ্টে ইনিচিয়েটিভ লৈ আছে এইবিলাক জইণ্ট মুভমেণ্ট ষ্ট্ৰাগল কৰিবলৈ আমি এতিয়া কাৰ্বি আংলঙৰ পৰা আমি এপিল কৰি আছোঁ আৰু নিশ্চয় চব মুভমেণ্ট কাৰণে চব এটা ৱেইট ল'ব বুলি আমি এক্সপেক্ট কৰিলোঁ আৰু ছেকেণ্ডলি থাৰ্ডলি মই এটা কথা ক'ব বিচাৰোঁ দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMA আমাৰ প্ৰণৱ দলে আৰু আমাৰ জে.আই. কাটাৰ ছাৰ এণ্টি ডেভেলপমেণ্ট কথা এইটো ক'লাই যিহেতু এইটো ভাল হোৱা নাই বুলি মই ক'ব পাৰোঁ কাৰণ ই এজন কাৰ্বি আংলং এটা প্ৰেষ্টিজিয়াছ চেয়াৰত এতিয়া বহি আছে এই বহাৰ কাৰণে ই চব এংগল চাই বুলি এই ষ্টেটমেণ্টটো দিব লাগিছিলে কিন্তু এটা জে.আই. কাটাৰ এজন IAS ৰিটায়াৰ্ড অফিচাৰ সি বহুত চিন্তা কৰে যে ইণ্ডিজিনিয়াছ ছাৰ্ভাইভেল কাৰণে লেণ্ড প্ৰটেকশ্যন কাৰণে 6th শিডিউল যেনেকুৱা ষ্ট্ৰেংথেন কৰিবৰ কাৰণে এইখিনি কাম বিভিন্ন টাইমৰ কৰি আছে কিন্তু তুলিৰাম লিটিগেশ্যন দিয়াটো পুৰা বেছলেছ বুলি মই ক'ব বিচাৰোঁ আৰু প্ৰণৱ দলে এজ এ ইউথ এণ্ড ভইচটো বহুত ওপৰলৈকে আহি গৈছে এই ভয়ৰ কাৰণে ই তাক ক্ৰিমিনেল মাৰ্ডাৰ এইবিলাক পোৱাটো এইটো ভাল হোৱা নাই বুলি মই ক'ব বিচাৰোঁ ইয়াত প্ৰেছ পৰাও মই তাক কণ্ডেম ক'ব বিচাৰোঁ আৰু এপলজি খুজিব লাগে বুলি মই ক'ব বিচাৰোঁ কাৰণ আমি জানো সিহঁতে বেকগ্ৰাউণ্ড কি আছে তুলিৰামৰ নাম কোন হয় 15 years আগতে ই কোন হয় সি এজন UPDSৰ কেডাৰে হয় সি এজন এক্সট্ৰিমিষ্টে হয় আমি ক'ব বিচাৰোঁ ডাইৰেক্টলি চ' সি নিজৰ কথা নাভাবি কিনি কাৰোবাক পইণ্ট কৰাটো কিন্তু ভাল হোৱা নাই কিন্তু এইটো কাৰণে এপলজি খুজিব লাগে আৰু তাৰ যোনটো ষ্টেটমেণ্ট এইটো উইথড্ৰ কৰিব লাগে বুলি মই ক'ব বিচাৰোঁ আৰু আজি এই ADB যোনটো ষ্টেণ্ড আমাৰ কাৰণে লোৱাৰ কাৰণে আমি বহুত ফাইনেলি আকৌ বহুত ধন্যবাদ দিব বিচাৰোঁ কাৰণ বহুত এৰিয়া ADB ফাণ্ডিং কৰা প্ৰজেক্ট এটা আছে কিন্তু আমি ADB কাৰণে বহুত ভাল পাইছোঁ কাৰণ they have the accountability mechanism এটা ৰাস্তা আছে যে ADB প্ৰেচিডেণ্ট লৈকে যাব গৈ কিনি কথা পাতিবলৈ এটা ৰাস্তা হোৱাৰ কাৰণে ভাল হৈছে কিন্তু আদাৰ দেন ADB আদানী হওক আম্বানী হওক এই যদি এইটো মেকানিজম যদি নাথাকে তেতিয়াহ'লে বহুত বেয়া হ'ব এইটো কাৰণে আমি solar project our final demand is totally withdraw হ'ব লাগিব এতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকে ফাণ্ড withdraw কৰি দিছে আৰু যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি ক'ৰবাৰ পৰা আকৌ ফাণ্ড আৰু ষ্টেট গভৰ্ণমেণ্ট যদি ল'ব বিচাৰে এইটো ইমিডিয়েটলি ষ্টপ কৰিব লাগে কাৰণ ইমিডিয়েটলি তাতে গ্ৰাউণ্ড ৰিয়েলিটি আৰু গ্ৰাউণ্ড এফেক্টটো বহুত নেগেটিভিটিত আছে
এইটো কাৰণে ইমিডিয়েটলি এনি সোলাৰ প্ৰজেক্ট কাৰ্বি আংলঙত উইথড্ৰ কৰিব লাগে বুলি আমি ফাইনেলি সুধিব বিচাৰোঁ আৰু ষ্টেট গভৰ্ণমেণ্ট হওক কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক APDCL হওক আপোনালোকৰ এতিয়া ফ'ৰ্চ বুলি কৈ আছে যে আমি এনি হাউ এষ্টাব্লিছ কৰিম কথা কৈ আছে কিন্তু ADB এটা ফাণ্ডিং দি আছে এই বেংকটোৱে আপোনাৰ ফাণ্ডিং কেঞ্চেল কৰি দিছে এই কেঞ্চেল কৰাৰ কাৰণ কি হৈছে আপোনাৰ সুধিবলৈ এতিয়ালৈকে সাহস পোৱা নাই on what ground the fund has been cancelled fund has been withdrawn এইটো কথাটো ষ্টেট গভৰ্ণমেণ্টে সুধিবলৈ সাহস নাই APDCL সাহস নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সাহস নাই কাৰণ সিহঁতে ফলছ ৰিপৰ্ট দিয়ে ADB কাৰণে পঠাই দিছে এই ৰিপৰ্টটো সিহঁতে গম পাই গৈছে ফৰ দ্য পাষ্ট 2023 পৰা আমি যিমান মেমৰেণ্ডাম দিছোঁ লোকেল গভৰ্ণমেণ্ট কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে হওক APDCL কাৰণে হওক আৰু ষ্টেট গভৰ্ণমেণ্ট কাৰণে হওক এইবিলাক মেমৰেণ্ডাম ইয়াত ইণ্ডিয়াতে পেণ্ডিং ৰখি তালৈকে গৈ পোৱা নাই ফাইনেলি লাকিলি ADB 58th এনুৱেল কনফাৰেন্স মিলান ইটালী তাত আমি গৈ কিনে যিমান মেমৰেণ্ডাম আছে লোকেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্ট হওক APDCL কাৰণে চাবমিট কৰা মেমৰেণ্ডাম আমি তাত দিয়াৰ কাৰণে ইমিডিয়েটলি আফটাৰ এফেক্ট ফাণ্ডটো উইথড্ৰ কৰি থৈ গৈছে যিটো ADB ভাল ষ্টেপ লোৱাৰ কাৰণে আমি আকৌ ধন্যবাদ দিখিনি মই পৰা শেষ কৰিছোঁ থেংক ইউ ডেভেলপমেণ্ট বেংক অথৰিটি চেয়াৰমেন হৈ তেওঁলোকৰ চেয়াৰমেন হৈ আমি তেওঁলোকক ধন্যবাদ দিছোঁ আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স বুলি ক'লে লগত যিমান ট্ৰাইবছ মানুহ আছে অকল শিডিউল ট্ৰাইব নহয় অকল আনশিডিউল ট্ৰাইবছবিলাকো আছে তাত আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সকলো আমি যুঁজি আছিলোঁ যে আমাৰ মাটি আৰু আমাৰ জাতিটো ৰক্ষা কৰিব লাগে সেইটো লৈ পেলাই আমি ইমান দিন যুঁজিছোঁ আৰু যুঁজি আছোঁ এতিয়াও কিন্তু সোলাৰ প্ৰজেক্ট নাম লৈ পেলাই আমাৰ কিছু এণ্টি ট্ৰাইবছ এণ্টি অসমীয়াসকলে আমাৰ মাটি দখল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল থ্ৰু বেকডোৰ দখল কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এছিয়ান ডেভেলপমেণ্ট বেংকে এই কথাটো ভালকৈ জানি শুনি তেওঁলোকে কেঞ্চেল কৰিলে লোনটো কেঞ্চেল কৰিলে এই সোলাৰ প্ৰজেক্টৰ কাৰণে যিটো লোন চেংচন কৰা হৈছিল সেইটো কেঞ্চেল কৰা হ'ল সেইকাৰণে আমি এছিয়ান ডেভেলপমেণ্ট বেংক অথৰিটিক আমি ধন্যবাদ দিছোঁ we thank them so much for taking into account the actual the reality of the problem there কিন্তু এতিয়া আকৌ শুনিছোঁ যে এই যিটো এণ্টি ট্ৰাইবছ এণ্টি অসমীয়াসকলে সকলৰ কি যিটো চলি আছে তেওঁলোকৰ অকল এছিয়ান ডেভেলপমেণ্ট বেংক টকা লৈ অনা কথাও নহয় তেওঁলোকে আমাক ধ্বংস কৰিবলৈ বিচাৰিছে সেইকাৰণে এতিয়া আকৌ কয় যে অন্য ফাণ্ড লৈ পেলাই হ'লে তেওঁলোকে তাত সোলাৰ প্ৰজেক্ট বহাবই বুলি কয় আপোনালোকে জানে তাত সোলাৰ প্ৰজেক্ট কৰিবলৈ তেওঁলোকে 18,000 বিঘা একুৱায়াৰ কৰিবলৈ বিচাৰিছে আৰু 24 ভিলেজেছ 24খন গাঁও এভিকশ্যন কৰিবলৈ বিচাৰিছে তাত কাৰ্বি মানুহ ৰেংমা নাগা আৰু আদিবাসী নেপালী মানুহবিলাক তাত আছে অসমীয়াবিলাক তাত আছে তেওঁলোকক চব এভিকশ্যন কৰিবলৈ এই সোলাৰ প্ৰজেক্ট কৰিবলৈ বিচাৰিছিল এতিয়া আমাৰ কাৰণে একো কামত নহ'ব তেওঁলোকে কয় যে 1000 এমপ্লয়মেণ্ট দিয়া হ'ব ল'ৰা ছোৱালীসকলক ইউথসকলক বুলি কৈছে কিন্তু 1000 এমপ্লয়মেণ্ট দিবলৈ
আমাৰ কাউন্সিলে 30টা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হাতত আছে। এই 30টা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ভিতৰতে এই এমপ্লয়মেণ্টটো দিব পাৰে। ইচ্ছা হ'লে তেওঁলোকে এই মাষ্টৰ টিচাৰ যিমান এপইণ্টমেণ্ট হৈছিল যোৱা বছৰ আগৰ বছৰত 1345 টিচাৰ্ছ এবাৰ এপইণ্ট কৰিছিল, মাত্ৰ এবাৰতে। বহুতবাৰ এপইণ্ট কৰিছিল, কিন্তু বেলেগ বেলেগ গ্ৰুপ এপইণ্ট কৰিছিল। এটা গ্ৰুপত 1345 এপইণ্ট কৰিছিল। তাৰ ভিতৰত আমাৰ ট্ৰাইবেলসকলক মাত্ৰ 62 দিছে। তেতিয়াহ'লে আমাক যদি এমপ্লয়মেণ্ট যদি দিব খোজে তেতিয়াহ'লে 1000 নালাগে বাৰু, সেইটো তেওঁলোকৰ হাততেই আছে, সেইটো দিবলৈ তেওঁলোকৰ ক্ষমতাত আছে। সেইটো নিদিয়ে পেলাই এতিয়া চ'লাৰ প্ৰজেক্ট হৈ পেলাইহে দিব বুলি এইটো আমি আশা কৰিব নোৱাৰে, এইটো বিশ্বাস কৰিব নোৱাৰি। সেইকাৰণে আমি সেইটো অপ'জ কৰিছোঁ। সেইটো এনেই মিছা কথা। এতিয়া আকৌ এমপ্লয়মেণ্ট কথাটো আনিছে। এইটো এমপ্লয়মেণ্টৰ কাৰণে নহয়, এইটো থ্ৰু বেকডোৰ আমাৰ মাটি ল'বলৈ কাৰণেহে তেওঁলোকে কৰিছে। আৰু ডেভেলপমেণ্ট বুলি কৈছে, যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে যে ইমান যে টকা খৰচ কৰিছে, নিজৰ ঘৰ ভাঙি পেলাই আৰু 200 crores ঘৰ আকৌ বনাবলৈ 200 crore নে 2000 crores ঘৰ বনাব, সেইটো যদি ডেভেলপমেণ্ট কৰিব খোজে তেতিয়াহ'লে তেওঁৰ নিজৰ ঘৰটো ভাঙিবলৈ দৰকাৰ নাছিলে। ইমান ধুনীয়া ঘৰ, নতুন ঘৰটোকে ভাঙি পেলাই আকৌ 2000 crores নে 200 crores ঘৰ আকৌ বনাই আছে। এতিয়া নবনালেহেঁতেন যদি ডেভেলপমেণ্ট যদি কৰিব খোজে। এতিয়া আমাৰ মানুহৰ 90% হাউচেছ মাড প্লাষ্টাৰ ঘৰহে আছে। এইটো ডেভেলপমেণ্ট কৰিবলৈ ইচ্ছা কৰা নাই তেওঁলোকে। আমি যদি ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট বুলি কয় তেতিয়াহ'লে আমাৰ যিটো আমটেৰিং হাইডেল প্ৰজেক্টৰ পৰা আমি ক'ত পাইছোঁ, তাতো আমি লাইটো পোৱা নাই। আমাৰ লাইট নাই, ইলেক্ট্ৰিচিটি নাই কাৰ্বি আংলঙত, কিন্তু পাৱাৰ জেনেৰেশ্যনটো তাতে কৰা হয়। এমপ্লয়মেণ্টো তাত পোৱা নাই, এতিয়াও এমপ্লয়মেণ্ট পোৱা নাই তাত। সেইকাৰণে এইটো মিছা কথা। এই যে এমপ্লয়মেণ্ট দিব, ডেভেলপমেণ্ট দিব, এইটো মিছা কথা। আচল উদ্দেশ্যটো আমাৰ মাটি ল'ব খোজে আৰু আমাৰ জাতিক ডেষ্ট্ৰয় কৰিব খোজে। সেইটো আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ। ধন্যবাদ।